Hello everyone. আজি মই এটা নতুন ৰেচিপি লৈ আহিছো সজনাৰ ৰেচিপি। তাতে লৈছো মই পিয়াজ, সৰিয়হ বটা আৰু বিলাহী আৰু সজনাখিনি ভালকৈ ধুই কাটি লৈছো। প্ৰথমতে মই কেৰাহীখন পাতি দিছো। গৰম হোৱাৰ পিছত তেল দিলো, তাৰপিছত মই সজনাখিনি ফ্ৰাই কৰি লম। অলপ ফ্ৰাই কৰি লৈ লৰাই দিছো। তাৰ পিছতে মই সজনাখিনি ভালকৈ অলপ ৰঙচুৱা হোৱালৈকে লৰাই দিছো। তাৰ পিছত মই সজনাখিনি এটা বাটিত উলিয়াই ললো। তাৰ পিছত অকণমান তেল দিছো। আকৌ অলপ তেল দিছো। তেলখিনি দি তাতে দুখিলা তেজপাত দিছো আৰু গোটা সৰিয়হ দিছো। তাৰ পিছত কাটি ৰখা পিয়াজখিনি এড কৰিছো। তাৰ পিছত কাটি ৰখা পিয়াজখিনি ভালকৈ ফ্ৰাই কৰি লৈছো। তাৰ পিছতে অলপ লৰাই দিছো। তাৰ পিছত পেষ্টখিনি দি দিছো। সৰিয়হ আৰু আদা নহৰু পেষ্ট জলকীয়া এটা এড কৰিছো। সেইখিনি দিছো। দি পেলাই ভালকৈ ফ্ৰাই কৰি লৈছো। তাৰ পিছত বিলাহীখিনি এড কৰিছো। কাটি থৈছিলো সেইখিনি এড কৰিছো। বিলাহীখিনি ভালকৈ লৰাই ভালকৈ ভাজি লৈছো। তাত নিমখ দিছো। নিমখ হালধি এড কৰিছো। তাত ভালকৈ লৰাই দিছো। লৰাইছো। তাৰ পিছতে বিলাহীখিনি গলি যোৱাৰ পিছত ৰেড চিলি পাউডাৰ অলপ দিছো। ভালকৈ লৰাই দিছো। তাৰ পিছত সজনাখিনি এড কৰিছো। সজনাখিনি এড কৰাৰ পিছত ভালকৈ লৰাই ফ্ৰাই কৰিছো। তাৰ পিছত ঢাকনি লগাই দিছো। ফুল চিমত দিছো। দি পেলাই অকণমান লৰাই দিছো। তাৰ পিছত মই পানী দিছো। আজি গৰম পানী এড কৰা নাই, ঠাণ্ডা পানী এড কৰিছো। 2 কাপ পানী দিছো। আপোনালোকে নিজৰ মতে অনুযায়ী দিব। মই 2 কাপ এড কৰিছো। তাৰ উতলিব দিছো। পানীখিনি অকণমান উতলিব দিছো। আলুখিনি সিজিছে নে চাইছো, সিজিছে। তাৰ পিছতে লৰাই দিছো। লৰাই দি আকৌ অকণ ঢাকন লগাই দিছো। ফুল চিমত দিছো। ভালকৈ উতলি গৈছে, পানীখিনি নোহোৱা হৈছে, চব সিজিছে। ধনিয়া এড কৰি দিছো। ধনিয়াখিনি ভালকৈ ধুই কাটি থৈছিলো, এড কৰি দিছো। ফুল চিমত দিছো। তাৰ পিছত লৰাই দিছো। এয়া মোৰ হৈ গ'ল ৰেচিপি। কেনে লাগিল সকলোৱে জনাব।